এয়া মই লৈছোঁ পাৰ মাংস, কলডিল এটা, আদা নহৰু, পিঁয়াজ, জলকীয়া আৰু জালুক কেইটামান। প্ৰথমতে এয়া পিঁয়াজখিনি কাটি লৈছোঁ। মাংসৰ পৰিমাণ কম যিহেতু মই এটা কলডিলৰ এয়া আধা ব্যৱহাৰ কৰিছোঁ। কেৰাহীখন পাতি দি তাত দি দিলোঁ মিঠাতেল। তেলখিনি গৰম হোৱাত দিলোঁ পিঁয়াজ, জলকীয়া লগতে আদা নহৰু পেষ্ট। পৰিমাণ অনুযায়ী এয়া হালধি দিলোঁ। সোৱাদ অনুযায়ী নিমখো দি দিছোঁ। যিহেতু এয়া পাৰ মাংস সেইবাবে জালুকৰ গুড়ি অলপ দি দিলোঁ। এইখিনি গৰম মছলা। এয়া হৈছে জলকীয়া গুড়ি। এতিয়া ইয়াত মাংসখিনি দি দিলোঁ। মাংসখিনি সিজিবৰ বাবে মই ঢাকন লগাই দিলোঁ। মাংসখিনি আধা সিজাত মই কাটি ৰখা কলডিলখিনি ইয়াতে দি দিছোঁ। সোৱাদৰ বাবে মই ইয়াতে কেইটামান কণ বিলাহী দি দিছোঁ। এয়া ৰেডি হৈ গ'ল কলডিলৰ সৈতে পাৰ মাংস। যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।